तो ओके गाइस गुड मॉर्निंग एंड वेलकम टू माय यूट्यूब चैनल अगेन। तो माइक सेटअप कर ललो ভাল माइक এটা পাই গলো আকৌ। তো মাইকটো কি নাজানো বাইক গিফট দিছিলে। তো আজি গৈ আছো ডিব্ৰুগড়। তো মানে তো যোনটো মানে একাৰভাৱে ফুল সিস্টেম লগাইছিলো ন মই এইটো এক্সজস্টটো। তো সেইটো লগাওতে মানে কিবা প্ৰবলেম এটা আহি গ'ল ইয়াত বস্তুটো আৰু সেইটো প্ৰবলেম দিয়ে চাগে সবে গৈছে। মই ইয়াত জয়েনটো মানে যোনটো জয়েন লগাইছিলো সেইটো মানে পুৰা লাউড আহি গৈছে মাতটো, মানে এখন পুৰা চিকচিকা কালি ধুলো। তো মাইক হেৰি চাউণ্ডটো শুনাই দিছোঁ বাইকৰ মাতটো কেনেকুৱা মানে সেইটো মানে অকণমান সৰু মানে কিবা গাছকেট লিখিয়া মানে পুৰা কিবা মানে মাতটো আহিছে মানে ভাল নলগা মানে আগৰ মাতটো মানে ভাল লাগে মানে আৰএছৰ। তো এইটো পুৰা গৰম পৰিছে। তো হ'লেও গৈ আছোঁ মই। তো এইটো চৰাই হাগি দিলে দেই। তো গৈ আছোঁ লেটছ গো। তো আগত গৈ গম পাবা ডিব্ৰুগড় গৈ আছোঁ ডিলাৰ। তো তো কেনেকুৱা আপোনালোকৰ খবৰ? গ্লাছখন পাহৰিলোঁ আনিবলৈ মই। ৰাস্তাটো এনেকুৱা ফকতীয়া চাওক কেইটা নাম্বাৰ লিখা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 1 2 3 4 5 6 7 8 9 10 ৰখাম 10 11 12 13 14 15টা নাম্বাৰ আছে। ঠিক আকৌ খাম লঠুৱাই যামগৈ চিকো খাই গৰমত। 500 টকা 15টা নামত লিখা আছে সব ভাষাত। এক্সপিটো এইটো নাজানো দে, এইটো প্লেনত ভৰাই না কিয়ে না মই নিজে নাজানো। এইটো ছুপাৰ বাইকবোৰ বিলাকত ভৰাই আকৌ এইটো আমাৰ বাইকত কাম নাই নহয় ভৰাইকেইটা। এক্সপিটো 500 পালোঁ কিমান 5 ঘাট উঠি গৈছোঁ। বহুত দিনৰ মূৰত 500 ভৰাইছোঁ দেই। বহুত দিনৰ মূৰত 500 ভৰাইছোঁ কৈছোঁ। কেনেকুৱা লেতেৰা গৰম পৰিছে। লাইছে নাই হয় ভালে হেৰি নকলি দেই, বহুত চেকিং বহে আকৌ তাত। বেয়া গৰম দেই গাইছ। সেইটো ট্ৰেক্টৰটো চা মানুহটো বাহ অফ ৰডিং বাইক চলোৱাৰ আগতে লাগিছে। আকাশ কিখন কিন্তু মজা লাগিছে বে। একদম এচি করে লাগে রাস্তাটোত গৈ এচি করে লাগে বোলো। মজা লাগে মানে দেখো। লাগিছে ঠাণ্ডা অলপ অলপ লাগিছে নাই? হ্যাঁ আৰু লাগিব দে ৰ। মানে একদম পুৰা এইটো এখন ৰিজাৰ্ভে এখন। ডাঙৰ ডাঙৰ একদম মূল্যৱান গছ পুৰা। চেঁচা নামে চেঁচা আকৌ
নামটোৱে চেঁচা বোলো চা টাউনৰ মানুহবোৰে ফিট মাৰেহে চা বানপানী ক'ত হয় চা গাঁৱত বানপানী নহয় নহয় টাউনতে হৈছে চা কি লেতেৰা গৰম বে অঁ পুৰা চেক ধৰিছে দেই হাতকেইখন ধূলি এফালে গোটেই ট্ৰেফিক জাম হা হা আজিকালি ন' পাৰ্কিং য'তে ত'তে লিখি দিয়ে ক'ত থওঁ বাইক এটা থৈ দিওঁ এই লগতো এতিয়া ST নে কি অফিচ উকিল এটালৈ ৰখিছে ঘৰৰ ওচৰৰে উৎপলদা বুলি কয় তাত অলপ কাম আছে এয়া কামখিনি কৰি পিনে ডিলাৰ গৈ আছোঁ তাৰপিছত বাজাজ ডিলাৰ হা হা সেইটো হং মানে আকৌ আমি ভাত খাই পাৰিম ন ইমানে ৰখিলোঁ সেইটো কাৰণে ৰখিলোঁ নেকি বা চা আকৌ বৰ ফাল্টু কৰি দিয়ে দেই অঁ উঠনীয়া কৈ দিয়া সেইদিন চাবা মোৰ ঢেৰ কাম হৈ গ'ল দিন নহয় হা পাম টাউনত পাম বাপৰে বাপ এইটো ইমান ডাঙৰ এইটো হেৰি হ'ব ৱাটাৰ টেংক কিবা কিবি তো ভাতটো খাব গৈ আছোঁ এতিয়া ভোক লাগিলেগৈ বহুত দেৰি ৰখি তাৰপিছত ভাতটো খাই আহি ডিলাৰত সোমাব লাগিব ডিলাৰত সোমাই বস্তুকেইটা চাই ল'ম তো দেন কি হয় পাছত আকৌ ক'ৰ্টলৈ আহিব লাগিব বাপৰে বা ইমান গৰম বাপৰে বা ব্ৰিজখন কি হ'ল ভাঙি পেলালে অঁ এইটো মেৰামতি কৰিছে চাগে বনাই আছে এইটো অঁ এসময় লেটেষ্ট ডিজাইন বনাব দেই এতিয়া অকণো কি তল কি জানি হয় চাগে অঁ ভাতটো খাই ল'লোঁ এতিয়া ডাইৰেক্ট ডিলাৰ এই অকণমান অহাতে ছিগনেলটো পাই গ'লোঁ ন যাবলৈ সেই ৰখিব লাগিব এতিয়া অঁ তো অকণমানে আহিব লাগিছিলে চা 2-3 ছেকেণ্ডমান লেট হৈ গ'ল নহ'লে ডাইৰেক্ট পাই গ'লোঁ এদিন চক খাই গ'লোঁ গৈ অঁ এম্বুলেঞ্চে নেমানে নহয় এটা যাব দিয়ে অঁ ইমাৰ্জেঞ্চি অঁ গহপুৰটো চাৰ্জে নাই আকৌ 13% আছে অকল 13% मुझे लगता है बारिश
चाहिए सबका पूरा এখনে আহ বিশালৰ পিছফালে ভুটিয়া মই গম পাইছোঁগৈ নেপাম বুলি তাত নেপাম বুলি জানোগৈ মানে অ' 10-15 দিন লাগিব কৈছে অৰ্ডাৰ দি থৈছে বোলে আহিব কি হ'ব সেইবোৰ অঁ এইফালে যাব পাৰিম নাই জানো আকৌ আবা গাছ চাছকেট নাপালোঁ এতিয়া লাইক ঘৰ আৰু এতিয়া ভিডিঅ'টো এণ্ড কৰি দিম তো গাছ কাট এইবিলাক আৰু লগৰটো ডমিনাৰো কিবা বস্তু কেইটামান অৰ্ডাৰ দি থৈ আহিছোঁ এডভান্স এমাউণ্ট চব দি থৈ আহিছোঁ তাৰপাছত দাদা কাৰ তো ভিডিঅ'টো ইমান ভাল নহ'ল গম পাইছোঁ মই তো নেক্সট ভিডিঅ'ত জল্দি লগ পাইছোঁ তো মানে বড়ো আজি গৰমত ন মাথা বেয়া হৈ গৈছে এতিয়াতো ৰ'দটো কমিলেই অলপ তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই গাইছ বাই বাই টাটা